মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ বিদ্যুৎ পাঠটোৰ শেষত থকা অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ আগবঢ়াম। তোমালোকে ভালকৈ মনোযোগ দিবা আৰু প্ৰশ্নসমূহৰ উত্তৰ তোমালোকৰ বহীত লিখিবা। প্ৰথম প্ৰশ্নটো চোৱা, আৰ ৰোধৰ এডাল তাৰ 5টা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ আৰ ডেছ হয়, তেতিয়া আৰ বাই আৰ ডেছ অনুপাত হ'ব। গতিকে আৰ বাই আৰ ডেছ অনুপাত উলিয়াবৰ কাৰণে আমি কেলকুলেশ্যন কৰি ল'ব লাগিব, নহ'লে আমি নাজানিম। গতিকে চোৱা, দিয়া আছে তাঁৰডালৰ মুঠ ৰোধ আৰ। তাঁৰডাল 5টা সমান ভাগত বিভক্ত কৰিলে প্ৰতিটো অংশৰ ৰোধ হ'ব আৰ বাই 5। এতিয়া সমান্তৰাল বৰ্তনীত সংযোগ কৰি পোৱা সমতুল্য ৰোধ আৰ ডেছ হ'লে 1 বাই আৰ ডেছ ইজ ইকুৱেল 1 বাই আৰ বাই 5 প্লাছ 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 1 বাই আৰ বাই 5। ইয়াৰ পৰা আমি পাম 1 বাই আৰ ডেছ ইজ ইকুৱেল 5 বাই আৰ প্লাছ 5 বাই আৰ প্লাছ 5 বাই আৰ প্লাছ 5 বাই আৰ প্লাছ 5 বাই আৰ সমান হ'ব এই 5 আটাইকেইটা প্লাছ কৰিলে হ'ব 25 বাই আৰ। গতিকে ইয়াৰ পৰা পাম আৰ বাই আৰ ডেছ ইজ ইকুৱেল 25 বাই 1 বা 25। গতিকে শুদ্ধ উত্তৰটো হ'ব 25। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? গতিকে বৈদ্যুতিক ক্ষমতা আমি জানো বৈদ্যুতিক ক্ষমতা P সমান V ইনটু I। এতিয়া ভি আই এই দুটাক আমি ভি ওমৰ সূত্ৰৰ পৰা কি হিচাপে প্ৰকাশ কৰিব পাৰোঁ? আৰ আই ইনটু আই সমান কিমান হ'ব? আই স্কোৱাৰ আৰ বা আৰ আই স্কোৱাৰ। আকৌ আইটো যদি আমি ভিত প্ৰকাশ কৰোঁ তেতিয়াহ'লে কি হ'ব? ভি ইনটু ভি বাই আৰ ইজ ইকুৱেল ভি স্কোৱাৰ বাই আৰ। তেনেহ'লে ক্ষমতাক আমি ভি আই স্কোৱাৰ বাই আৰ ভি স্কোৱাৰ বাই আৰ হিচাপে প্ৰকাশ কৰিব পাৰোঁ বা ভি আই হিচাপে প্ৰকাশ কৰিব পাৰোঁ। গতিকে কোনটো নহ'ব? আই আৰ স্কোৱাৰ। গতিকে আই আৰ স্কোৱাৰে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ। 3 নম্বৰ প্ৰশ্ন চোৱা, এটা বৈদ্যুতিক বাল্ব 220 ভল্ট আৰু 100 ৱাট চিহ্নিত কৰা আছে। যেতিয়া 110 ভল্টত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ'ব। গতিকে আমি ক্ষমতা নিৰ্ণয় কৰিব লাগে বাল্বটোৰ, যদিহে 110 ভল্টত সংযোগ কৰা হয়। গতিকে আমি লিখিম দিয়া আছে V =
220 volt, P is equal 100 watt. আমি জানো P is equal V square by R. ইয়াৰ পৰা আমি পাম R is equal V square by P. এতিয়া মানসমূহ বহুৱাই দিওঁ। V is equal দিয়া আছে 220, গতিকে 220 into 220 হ'ব। P is equal 100, 0 দুটা কেনসেল কৰি দিলোঁ। 22 into 22 হ'ব 484। এতিয়া V is equal 110 ভোল্ট হলে ইয়াৰ ক্ষমতা P is equal হ'ব, আকৌ আমি কি কৰিম, V square by R ত বহুৱাম। এবাৰ V ৰ মান দিয়া আছে 110, গতিকে 110 into 110 হ'ব। R ৰ মানটো ইতিমধ্যে আমি উলিয়াই লৈছোঁ 484, গতিকে ইয়াত আমি কেনসেল কৰি দিম। এইটো 11 ডিভাইড যায়, 11 44 হ'ব। আকৌ এইটো 11 কৰিলোঁ, কিমান হ'ব, 4 হ'ব। এবাৰ 10 into 10 100, 100 by 4 is equal 25। ক্ষমতাৰ একক হৈছে ওয়াট, গতিকে ওয়াট হ'ব। এবাৰ চোৱা 4 নম্বৰ প্ৰশ্ন। একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহিতাৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱ ভেদত সংযোগ কৰা হ'ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত হোৱা তাপৰ অনুপাত উলিয়াব লাগে। গতিকে প্ৰথম শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত সংযোগ কৰা হৈছে। দিয়া আছে পৰিবাহী তার দুডাল একে পদাৰ্থৰে তৈয়াৰী, একে দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদৰ এতেকে তাৰ দুডালৰ রোধ সমান। ধৰা হল রোধ সমান R। শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে সমতুল্য রোধ সমান RS এৰে বুজালো সমতুল্য রোধ, R plus R সমান twice R। এতেকে উৎপন্ন হোৱা তাপ H1 সমান, ইয়াৰ সূত্ৰ কি, V square by RS into T। V square by RS কিমান আছে আমাৰ ইয়াত, twice R into T। এইবাৰ আমি সমান্তৰাল সংযোগত সমতুল্য রোধ কিমান হ'ব উলিয়াই লওঁ। সমান্তৰাল সজ্জাত সংযোগ কৰিলে সমতুল্য রোধ R P হলে 1 by R P is equal 1 by R plus 1 by R, which implies
1/rp is equal 2/r. এটাকে rp is equal r/2. উৎপন্ন হোৱা তাপ H2 is equal আকৌ একেই সূত্ৰ v²/r into t is equal v²/r ৰ ঠাইত আমি কিমান পালোঁ r/2 into t is equal twice v²/r into t. এটাকে উৎপন্ন হোৱা তাপৰ অনুপাত H1/H2 is equal H1 আমি কিমান পাইছিলোঁ v²/twice r into t আৰু H2 কিমান পালোঁ twice v²/r into t. t কেনসেল গ'ল is equal v²/twice r into r/twice v². r cancel v² cancel গতিকে ওপৰত থাকিল 1 তলত থাকিল 4 is equal গতিকে কি হ'ব 1:4. এটোৱে হ'ল নিৰ্ণয় অনুপাত. এটাকে আমি লিখি দিব পাৰোঁ নিৰ্ণয় অনুপাত 1:4. 5 নম্বৰ প্ৰশ্নটোত চোৱা দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা. যে দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত কি কৰা হয় ভল্টমিটাৰ সমান্তৰালকৈ সংযোগ কৰা হয়. গতিকে আমি কি লিখিম দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ভল্টমিটাৰ সমান্তৰাল সংযোগ কৰা হয়. 6 নম্বৰ প্ৰশ্ন এডাল তামৰ তাৰৰ ব্যাস 0.5 মিলিমিটাৰ আৰু ৰোধকতা 1.6 × 10⁻⁻8 ওম মিটাৰ 10 ওম ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব. যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ'ল ৰোধৰ পৰিৱৰ্তন কিমান হ'ব. গতিকে প্ৰথমটো আমি চাওঁ কি দিয়া আছে এডাল তামৰ তাৰৰ ব্যাস সমান 0.5 মিলিমিটাৰ. আমি মিলিমিটাৰটো কি কৰিব লাগিব মিটাৰলৈ নিব লাগিব. ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ r is equal 0.5/2 মিলিমিটাৰ is equal এইটো 2ৰে ডিভাইড কৰিলে হ'ব 0.25 মিলিমিটাৰ. ইয়াক আমি মিটাৰলৈ নিলে কি কৰিব লাগিব 1000 এ ডিভাইড কৰিব লাগিব. গতিকে কি হ'ব 0.25/1000 ইমান মিটাৰ is equal এইটো যদি আমি ওপৰত নিওঁ 0.25 ইনটু কিমান হ'ব 10⁻³ মিটাৰ. ৰোধকতা rho is equal আমাক দিয়া আছে 1.6 × 10⁻⁻8 ওম মিটাৰ আৰু ৰোধ দিয়া আছে ৰোধ r is equal 10 ওম. আমি জানো r is equal rho l/a. a মানে হ'ল এৰিয়া অফ ক্ৰছ সেকশ্যন. যে is equal rho l/a এর ঠাইত আমি লিখিব পাৰোঁ পাই r স্কুৱেৰ. তে ইয়াৰ পৰা যদি l টো উলিয়াওঁ তেনেহ'লে কি হ'ব l is equal r into
পাই r স্কোয়াৰ বাই ৰো। এতিয়া মানসমূহ বহুৱাওঁ। আৰৰ মান আমাক দিয়া আছে 10 ইনটু পাই মান হৈছে 3.14 ইনটু আৰৰ মান হৈছে 0.25 ইনটু 10 টু দি পাৱাৰ -3 ইয়াৰ স্কুৱেৰ বাই ৰো আছে 1.6 ইনটু 10 টু দি পাৱাৰ -8 ইজুকুৱেল এই দুটা পূৰণ কৰিলে আমি পাম 31.4 ইনটু 0.25 এইটো যদি আমি বৰ্গ কৰোঁ তেনেহ'লে কি হ'ব 0.0625 ইনটু 10 টু দি পাৱাৰ মাইনাছ এইটোৰ বৰ্গ কৰিলে 6 হ'ব বাই 1.6 ইনটু 10 টু দি পাৱাৰ -8। এতিয়া যদি আমি 0.0625টো প্ৰামাণিক ৰূপত নিওঁ তেনেহ'লে হ'ব 131.4 ইনটু এইটো হ'ব 6.25। তেতিয়া 10 টু দি পাৱাৰ -2টো ইয়াৰ লগত যাব। গতিকে আমি এনেকৈ লিখি ল'ব পাৰোঁ, একেবাৰতে লিখা অসুবিধা হ'ব। গতিকে আমি এনেধৰণে কৰিম 1.6 ইনটু 10 টু দি পাৱাৰ -8 31.4 ইনটু 6.25 ইনটু 10 টু দি পাৱাৰ -8 বাই 1.6 ইনটু 10 টু দি পাৱাৰ -8। গতিকে 10 টু দি পাৱাৰ -8 10 টু দি পাৱাৰ -8 কেঞ্চেল যাব। বাকী থাকিল 31.4 ইনটু 6.25 বাই 1.6। এইটো তোমালোকে উলিয়াবা। ইয়াৰ মান প্ৰায় 122.67 পাবা। গতিকে 122.67 মিটাৰ। যিহেতু r proportional to 1/d square, ব্যাস দুগুণ কৰিলে ৰোধ পূৰ্বৰ ৰোধৰ কিমান হ'ব 1/4 অংশ। এইবাৰ আহোঁ 8 নম্বৰ প্ৰশ্নলৈ। যেতিয়া এটা অজ্ঞাত ৰোধ 12 ভল্টৰ এটা বেটাৰীৰ লগত সংযোগ কৰা হয়, তাত 2.5 মিলি এম্পিয়াৰ প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা। গতিকে আমাক কি দিয়া আছে আমি লিখি লওঁ। দিয়া আছে বিভৱ ভেদ V is equal 12 ভল্ট, বিদ্যুৎ প্ৰবাহ I is equal 2.5 মিলি এম্পিয়াৰ is equal 2.5 into 1 মিলি এম্পিয়াৰত কি হয় 10 টু দি পাৱাৰ -3 এম্পিয়াৰ। গতিকে এইটো হ'ব ৰোধ R is equal কুৱেশ্যন মাৰ্ক ৰোধ R উলিয়াব পাৰোঁ লাগে ওমৰ সূত্ৰৰ পৰা পাম V is equal RI। ইয়াৰ পৰা আমি R উলিয়ালে কিমান হ'ব R is equal V/I is equal আমাক ভিৰ মান দিয়া আছে 12, আইৰ মান ইতিমধ্যে উলিয়াইছোঁ 2.5 ইনটু 10 টু দি পাৱাৰ -3 is equal 10 টু দি পাৱাৰ 3টো আমাৰ ওপৰত লৈ গ'লে হ'ব 10 টু দি পাৱাৰ 3 বাই 2.5। গতিকে ইয়াৰ মান আমি কিমান পাম 12 ইনটু 10 টু দি পাৱাৰ 3 বাই 2.5টো আমি দশমিকটো যদি উঠাই লওঁ তেনেহ'লে হ'ব 12 ইনটু এইটোৰ কাৰণে 10 লিখিব পাৰোঁ ইনটু 10 টু দি পাৱাৰ 3 বাই 25। এতিয়া পাছেৰে এইটো হৰণ কৰিলে 5 5 গুণ 25, এইটো পাছেৰে হৰণ কৰিলোঁ 2। গতিকে R is equal 12 ইনটু 24 ইনটু 10 টু দি পাৱাৰ 3 হ'ব কি আমি 1000 লিখিব পাৰোঁ বাই 5। পাছেৰে এইটো হৰণ কৰিলোঁ 5 2 গুণ 10 0 0
গতিকে 24 পূৰণ 200 কৰিলে কিমান হ'ব 4800 আৰু ৰোধৰ একক হৈছে ওম